नोंथांमोना नुनो मोननाय बे भिडिअआ औवाजों बिल्डिं बानायनायनि। क'क्राझार जिल्लानि फकिराग्राम थाना सिंनि दुरामारि गामियाव रफिकुल इस्लाम मुंनि सासे मिस्ट्रिया औवाजों नैथि खोलोब एबा 2 तालानि बिल्डिं न' लुनाय हाबाखौ मावगासिनो। मिस्ट्रि रफिकुल इस्लामनि औवाजों बेफोरबायदि बिल्डिं लुनायखौ नुनानै गामिनि सुबुङा सोमोनांनायजों लोगोसे रंजाखांनाय फोरमायो। बिल्डिं বনাই আছে কিহৰ বিল্ডিং মানে এইটো বাহদি বিল্ডিং বনাই আছে ৰফিকুল ইছলাম। কোন গ্রাম এটো? দুৰামাৰি। কিমান দিনত কমপ্লিট হ'ব বিল্ডিংটো? কিমান দিনত এক মাহ মান লাগিব, বেছি লাগিব। আমাৰ টাৰ্গেট আৰু এক মাহ মান লৈছো এনেকা। কিমান বিল্ডিংটো কিমান তলা হ'ব? 2 তলা মান হ'ব। মানে আছে বিল্ডিংৰ নিচিনা কৰি হ'ব। পুৰাপুৰি বাহ ৰড কম আছে, বাহ বেছি আছে। সিমেন্ট মানে যিমান দিন থাকিব লাষ্টিংটো ইমান দিনে থাকিব। 100 বছৰ গ্যাৰান্টি দিছে আর কি। মানে বাহৰ ঘৰ কোনে বনাই আছে মিস্ত্রি? এটো রফিকুল ইসলাম। কোন এটো মানুহৰ ঘৰটো? এটো কোকৰাঝাৰ ফকিৰাগ্ৰাম দুৰামাৰি গাঁও। ইয়াতে বনাই আছে। ইয়াতে বনাই আছে। কিমান দিনত কমপ্লিট হৈ যাব? 1.5 মাহ বেছি লাগিব। টাইমটো এতিয়া মানে ক'ব নোৱাৰো না। ঘৰে বনাব। কোনে কৰি আছে এটো কাম? এটাৰ নাম কি? রফিকুল ইসলাম। রফিকুল ইসলাম। পুরা বাছৰ বনাব নে? হ্যাঁ, পুরা বাহর বনাব। কোন জায়গা এটো? সাইটো এটা দুরামারি। কোন নম্বর দুরামারি এটো? নাম্বার 1 দুরামারি। गुबुन फारसेथिं मिस्ट्रि रफिकुल इस्लामा दानसे एबा दाननैनि गेजेरावनो औवाजों लुनाय बे बिल्डिं न'नि हाबाखौ फोजोबगोन होनना फोरमायो। कब बनाया आपने? इम्फल मणिपुर। इम्फल मणिपुर। এটো কিমান দিন থাকিব বাহৰ ঘৰ? 100 বছৰ গ্যাৰান্টি। কিমান দিনত কমপ্লিট হৈ যাব ঘৰটো? মোটামুটি 1.5 মাস পুরো কমপ্লিট হৈ যাব। ইয়াতে খালি বাহে থাকিব না? খালি বাসে থাকিব, ছাদটো সব বাসে থাকিব। টোটাল বাহৰ ঘৰ। কিমান তলা হ'ব এটো? 2 তলা।